welcome back to Jyotish Blog YouTube channel. আজি মই যে তামাম এটা ভিডিও লৈ আহিছো যোনটো ভিডিও চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু মই কি বস্তু মানে আজি আনবক্সিং কৰিম জানেনে এইখন পকেট ড্ৰোন এইখন ক'ৰ পৰা কিনিছো ক'ৰ পৰা আনিছো কেতিয়া পাইছো কিমান দিন হ'ল সকলো জনাম বলক ভিডিওটো আৰম্ভ কৰো আৰু এই ড্ৰোনখন মই আনিছো Amazonৰ পৰা এখন খুব বেছি দাম নহয় ৫,৫০০ টকাত আপোনালোকে কিনিব পাৰিব Amazonৰ পৰা আৰু এইখনৰ ভিতৰত কি কেনেকুৱা বস্তু আছে কি আছে সকলো চাম এই বস্তুটো মই আনবক্সিং কৰিম কি আছে মানে মই আজি হ'ল আজি চাই দিন আৰু ধুনীয়া মানে বক্স এটা আহিছে বেগ এটা আৰু বেগটো তামাম ধুনীয়া এনেকৈ লৈ যাব পাৰিব আপোনালোকে টেনশ্যন নাই আৰু বেগটো কিন্তু খুব ভাল মোৰ বিশেষকৈ বেগটো বেছি ভাল আছে আৰু ভিতৰত চাম চেণ্টু কৰি দিওঁ সেকেন্ড আইছে কুস্তি প্ৰথমতে কুস্তিখন বাৰ পিছত চাম এখন ড্ৰোন দেখিছে ধুনীয়া ড্ৰোন আৰু লগত এটা ৰিমোট দিছে এটা ৰিমোট আৰু এই মানে ফেন বিলাক তো ভালকে প্ৰথমতে এই যে দিছে না এইবিলাক মানে সেফটিৰ কাৰণে আৰু এইখন ড্ৰোন মেইন বস্তুখন ড্ৰোন মই ড্ৰোনখন খুলি দেখাই আছো এনেকৈ খুলিব লাগে এখন অলপ খুলি ৰাখিব লাগিব ড্ৰোনখন এইখন ড্ৰোন দিছে আৰু এইটো আপোনাৰ ৰিমোটটো আৰু ইয়াতে আপোনাৰ পেন্সিল বেটাৰী ভৰাব লাগিব পেন্সিল বেটাৰী সিস্টেমটো ইয়াতে আছে এটা চাৰিটা বেটাৰী লাগিব আৰু ইয়াতে এখন ড্ৰোনৰ এইটো ৰিমোট আৰু এইখন ড্ৰোন খুলি মেলি দেখাই আছো প্ৰথমে তো ড্ৰোনখন মই এটা খুলি লম তাৰ পিছত ধুনীয়া হ'ব আপোনাৰ এইটো খুলি ল'ব তেনেকৈ এখন ড্ৰোন ঠিক আছে এখন পকেট ড্ৰোন আৰু এইটো সুইচ এটা দিছে এই সুইচটো অন কৰি দিব লাগিব প্ৰথম সুইচটো অন কৰি চাম বাঢ়ি গৈছিল ইয়াৰ লগত এটা বেটাৰী দিছে দেখিছেনে বেটাৰীটো নামন্তি বেটাৰী এটা খুব বেছি 10 মিনিট ওপৰত উৰাব পাৰিব কিন্তু মই ইতালে ড্ৰোনখন উৰাব পৰা নাই শিকি আছো ড্ৰোনখন কেনেকৈ উৰাই আৰু যিনাখন উৰাব পৰা নাই তামাম ভিডিঅ' কৰিব এটা আৰু এইটো বেটাৰীটো সোমাই দিব লাগিব বেটাৰী সোমাওৱাৰ পিছফালে এইটো দেখিছে ধুনীয়া কৰি এই লেভেলত সোমাই দিব লাগে আৰু ইয়াতো দেখিছে কেমেৰাটো এইটো কেমেৰা মানে অটোমেটিক নহয় এটো মানে ওপৰত দেখি এনেকৈ দিব লাগিব বা তলত দেখি ভিডিঅ' বনালে এনেকৈ দিব লাগিব আৰু ড্ৰোনখন একবাৰ অন কৰি চাম এইটো সুইচটো যেতিয়া দাবাই দিব লাগিব তখন নদিব ড্ৰোন অন হৈ গ'ল ঠিক আছে এই লাইট জ্বলি আছে ধুনীয়া আৰু এইখন ড্ৰোন আৰু এইটো ৰিমোটটো বাৰু মই বেটাৰীটা আগতে ভৰাই দিছোঁ একচুৱেলি মোৰ স্ক্ৰু ডাবল নাই মই খুলি দেখালোঁ হয় আৰু এটা 4টা বেটাৰী ভৰাইছোঁ মই আৰু এতিয়া এণ্টেনা বাৰু মই এইটো দেখাই আছোঁ দেখিছে আৰু ইয়াতে সেফটিৰ কাৰণে আপোনাক ধুনীয়া পাংখা সেফটিৰ কাৰণে 4টা বস্তু দিছে 4টা বস্তু এটা স্ক্ৰু ড্ৰাইভাৰ দিছে খোলা মেলাৰ কাৰণে আৰু আপোনাৰ পাংখা দিছে 4খন যদি পাংখা এখন বেয়া হৈছে এক্সচেঞ্জ কৰিব পাৰে পাংখাটো দিছে আৰু লগতে সেফটি কাৰণে ড্ৰোনখনতে মানে লগাই দিব লাগিব ড্ৰোনখনক এনেকৈ লগাই দিব লাগিব তেতিয়া ড্ৰোনখন মানে ক'ৰবাত যদি ৱালৰ চোৱালত লাগে মানে এইটো মানে সেফটিৰ কাৰণে বিৰাট ভাল এইটো মানে ৰাখি দিব পাংখাখন দিগদাৰী নহয় বাৰু মই এইটো নলগাওঁ কৰি মই ড্ৰোনখন ষ্টাৰ্ট কৰোঁ নেকি প্ৰথমতে এইটো চুইচটো দবাব লাগিব দেখিছে চুইচটো অন এইটো মই আপোনাক টেষ্টিং কৰি আছোঁ তাৰে পিছত মই কৈ আছোঁ আৰু কি কৰিব লাগে ড্ৰোনখন কানেক্ট হৈছে এতিয়া মই এই ড্ৰোনখনৰ এইটো যোনটো চুইচ দেখিছেনে এইটো একবাৰ ওপৰত দেখি দিব লাগিব এইটো একবাৰ ওপৰত দেখি দিব লাগিব ওপৰত দিলে ড্ৰোনখন অন হৈ যায় আছে ড্ৰোনখন ওপৰত খেলা হ'ল ঘৰ আছে ন এখন মাতি দিছে এতিয়া মানে ইঞ্জিনটো ষ্টাৰ্ট হৈছে চাব গুচি যাব পাৰে ধুনীয়া এটা বতাহ লাগে
স্কিপ এডিটিং কৰি গুচি যাব অফ কৰি দিওঁ অফ কৰিব লাগে অফ কৰিব কাৰণে যেতিয়া অফ আৰু চিষ্টেম থাকে এনেকৈ অফ কৰি দিব পাৰে ৰিমোটত সেনেকৈ অফ কৰিব শিকা নাই এতিয়ালৈ নতুন কিনিছোঁহে ভালকৈ মানে জানা হোৱাই নাই জোনখন লোৱা শিকিম ভালকৈ চলাম আৰু আপোনালোকক তাৰমান আৰু আছে নেক্সট কি কৰিব লাগে নেক্সট কুস্তিখন আহিছে আপুনি যদি নাজানেও কুস্তিখনত পঢ়ি ল'লি আৰু মই বহুতখিনি শিকি লৈছোঁ কিন্তু মই বাহিৰত চেষ্টা কৰা নাই কিন্তু একদিন কৰিছিলোঁ যোনখন স্কেচ হৈ গৈছে দেখিছেনে স্কেচ হৈ আছে যোনখন স্কেচ হৈ গৈছে আৰু এখন কুস্তি আৰু এখন এটা এপ ডাউনলোড কৰিব লাগে এণ্ড্ৰইড মোডত মানে ড্ৰোনৰ সেই এপটো ডাউনলোড কৰি ল'ব লাগিব আপোনালোকে সেই এপটোৰ মতে মানে কেমেৰা মানে ফুটেজটো ধুনীয়া হয় আৰু এইটো কেমেৰাৰ কোৱালিটি যেটা বেয়া নহয় ভালে আৰু মানে এপ এটা ডাউনলোড কৰিব লাগে এই এপটো মোবাইলত ডাউনলোড কৰি ল'ব লাগিব প্লে ষ্ট'ৰৰ পৰা প্লে ষ্ট'ৰত পাই যাব RC এণ্ড্ৰইড এপ মানে যোনখনৰ লগত কানেক্ট কৰিবৰ কাৰণে যদি আমি ভিডিঅ' বগেৰা মানে কিবা কিবি বনায় বা ফটো ওপৰৰ পৰা শ্বুট কৰে কিন্তু ইয়াৰে কেমেৰা কোৱালিটি বৰ এটা ভাল নহয় তথাপিও মানে এনে ভালে আপোনাৰ যদি পোহৰ মানে পথাৰৰ মাজতে গ্ৰীণ ধুনীয়া এটা মানে ভিউ আহিব বাৰু যেতিয়া মই ড্ৰোনখনৰ ভিডিঅ' বনাম তেতিয়াহে গম পাম আৰু এটা ভিডিঅ' পাব ড্ৰোনৰ যেতিয়া মই মানে ড্ৰোনখন উৰাব এদিন যাম মানে চেষ্টা কৰিম ড্ৰোনখন উৰাবৰ কাৰণে আৰু ভিডিঅ' এটা বনাম আৰু এইটো মই ড্ৰোনখন কিনাৰ হৈ দিলোঁ আপোনালোকে কিনিব পাৰে ড্ৰোনখন বেছি দাম নহয় 5,000 5,500 মান টকাত ভিতৰত পাই যাব আৰু এতিয়া এমাজনত পাব আপোনালোকে এমাজনত বিচাৰিলে আহি যাব বহুত কমত ড্ৰোন পাই যায় বাই নেক্সট ভিডিঅ'ত লগ পাম আকৌ ড্ৰোনৰ বগেৰা ভিডিঅ' বনাই আছোঁ মই আৰু বাৰু বাই বাই মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ সেইকাৰণে দুখিত আৰু দি থাকিম